বৰ্তমান অসমৰ ফেচবুকত 700কৈ বেছি একাউণ্ট বাংলাদেশৰ পৰা এক্টিভ হৈ আছে 350 একাউণ্ট পাকিস্তানৰ পৰা এক্টিভ হৈ আছে আৰু মিডল ইষ্টৰ পৰা 500 প্লাছ একাউণ্ট এক্টিভ হৈ আছে আফগানিস্তানৰ পৰা 35টা আলবানিয়াৰ পৰা 4টা অষ্ট্ৰেলিয়াৰ পৰা 2টা এটা বিশেষ কমিউনিটি তেওঁলোকৰ গোটেই কন্টেন্টখিনি very hard hitting content আৰু এই মানুহখিনি ইন্টাৰেস্টিংলি ৰাহুল গান্ধীকো ফলো নকৰে ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছকো ফলো নকৰে they only like in the pages concerning Assam and activity of one political leaders and activity of Assam Congress আমি সন্দেহ কৰো যে কোনোবাই অসমৰ পৰা WhatsApp group বা Telegram groupত এই মানুহখিনিৰ লগত কানেক্টেড হৈ আছে so we are in a very very critical situation আৰু অসমত আগতে মই কেতিয়াও দেখা নাই আগতে এইটো বিষয় ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয় গতিকে আপোনালোকে সুতলি লোৱাত কৰি মই ভাবো যে